वेलकम बैक टू माय यूट्यूब चैनल। ये भिडिओ एकदम धमाका होबले गई আছে होलीर दिन আমি কি কৰিলো আৰু ইয়াতে আপোনালোকে অনলাইন ভিডিঅ কমেডি দেখা পাব। তো ভিডিঅটো সম্পূৰ্ণ চাই থাকিব। ৰব মোক কেনেকৈ দেখি কোনেও ভয় নাখাব হা। আপোনালোকেতো জানেই বৰপেটা সত্ৰত হলি কিমান ডাঙৰকৈ হয় আৰু এটা ডাইলগ আছে নহয়, होली आमार प्राण बरपेटिया आमार नाम। तो इते आमी सेवा जनालो, तारपिছত आमी इते फाकुआ खेलिलो और इहते इते फटोशूट करि आछे। तारपिছত आमी भाबिलो जे सन्धिया हल तो घरले उभतिब लागे और उभतार समयत आमी पुरी आलू भाजी और रंगा डिमा खालो। तारपिছত আকৌ মই আহিবলগীয়া হল বৰপেটা সত্ৰলে দাদা আৰু মাৰ লগত, মানে দাদাৰ লগৰ ল'ৰাবোৰ আহিছিলে। তো সিহঁতৰ লগত মই আকৌ আহিলোঁ বৰপেটা সত্ৰলে। তো এয়া চাওক কিমান মানুহ, তেতিয়াতকৈ মানে বেছি মানুহ হৈছে। আৰু এতিয়া দাদাই লগ পালে, দাদাৰ বন্ধু। আমি দাদাৰ লগৰবোৰক বিচাৰি গ'লোঁ, মানে আমি অকণমান পিছ পৰিছিলোঁ যিহেতু দাদাৰ লগৰ লগত কথা পাতি আছিলে। তাৰপিছত ইয়াতে আহি দেখিলোঁ যে দাদাহঁতে ধেমালি কৰি আছে, মানে এজন দাদা হৈছে ভিখাৰী আৰু আনজন দাদাই দাদাক দি আছে গুগল পে' কৰি পইচা। তো সেইটো কাৰণে মই ইহঁতক নাম দি দিলোঁ যে অনলাইন ভিখাৰী। তো আপোনালোকক যে কৈছিলোঁ অনলাইন ভিখাৰী দেখা পাব, তো এয়াই দাদাহঁতে ধেমালি কৰি আছে। তো ময়ো এনেই অকণমান ধেমালি কৰি দিলোঁ। তো এয়া চাওক দাদাই আশীৰ্বাদ দি আছে আৰু ইহঁতে মানে এনেকৈয়ে থাকে এনি টাইম ধেমালি কৰি, ভালো লাগে দিয়কচোন। তাৰপিছত বৰষুণ দিলে, চাওকচোন ইমান ধুনীয়াকৈ মায়ে চাব আহিছিলে ফাকুৱা। তো ইয়াতে দি দিলে বৰষুণ, তথাপিও মানে কোনেও মানে হাৰ মনালে হা। ছাতি লৈ কিনে হ'লেও মানে সকলোৱে হলি চাই আছে। চাবই দিয়কচোন, মানে বছৰৰ পৰা বছৰলৈ অপেক্ষা ন এইটো দিনৰ। তাৰপিছত আমি এনেকৈ চালোঁ প্ৰগ্ৰেমটো, মানে কৃষ্ণ হৈ কিনে মানে নৃত্য কৰি আছিলে আৰু তাৰপিছত আমি উভতিব ল'লোঁ। তো মানে গাড়ীত জাগা নটা হৈছিলে, দাদা এজন আগপিনে বহিছিলে। দাদাজনে কৈছে মোৰ মূৰটো ক'ত গ'ল, মোৰ মূৰটোৱে বিচাৰি পোৱা নাই। আমাৰ গাঁৱৰে দাদা হয়, দাদাই মানে বোলে নিজৰ মূৰটোৱে বিচাৰি পোৱা নাই। শুনিলে নহয়, মানে ইহঁতে এনেকৈ থাকে। তাৰপিছত দাদাই ক'লে যে বেটাৰী ডাউন হৈছে বোলে, কি হৈছে নাজানো আৰু। গাড়ীখন কিবাকৈ ষ্টাৰ্ট হ'ল দিয়ক, আমি আহিলোঁ আৰু দাদাহঁতে বোলে ৰাতি খানা খাব, সেইটো কাৰণে ইয়াতে কিবা বস্তু লৈ আছে। তো সেইদিনাখন বহুত ৰাতি হৈ গ'ল, সেইটো কাৰণে আৰু ভিডিঅ' বনোৱা নহ'লে। তো নেক্সট দিনাখনৰ ভিডিঅ' মই ইয়াতে এড কৰি দিছোঁ। তো শুনকচোন দাদাই কি কৰি আছে। ছোৱালী আহিলে মোক ৰং দিবলৈ, আৰু তাৰপিছত দাদাৰ লগৰবোৰ আহিলে, সিহঁতে দাদাহঁতক ৰং দিলে। মানে দাদাটো আমাৰ অহা নাছিলে ৰেডি হৈ গ'লে, তো ৰাতি চাহিল দাদাহঁতক ৰং লগালে। তাৰপিছত এয়া আমাৰ মামাহঁতৰ ছোৱালী আহিলে, আহি কিনে সিহঁতে চাওকচোন জঁপিয়াই জঁপিয়াই মোক ৰং লগাব ট্ৰাই কৰি আছে। তাৰপিছত মোকো ৰং লগালে আৰু ময়ো সিহঁতক ৰং লগালোঁ। তাৰপিছত জিমিও সিহঁতক ৰং লগালে। এয়া মোৰ বাইদেউৰ ছোৱালী হয়, তাই দৌৰি আছে যে তাক ৰং লগাব নালাগে, মাকে হেনো গালি দিব মূৰত ৰং লগালে। কিন্তু মানে মই তাক কৈছোঁ যে একো নাই, মাক কৈ দিবি, মায়ে সৰু থকাত কিমান ৰং খেলিছিলে এনেকৈ ক'লে। তাৰপিছত এয়া মামাৰ ছোৱালীজনীয়ে তাইৰ মূৰটো জোকাৰি দিছে আৰু সিহঁতে মোক কৈ আছে চুকুবা, মানে মোক চুকুবা বুলি মাতে সিহঁতে। তো সিহঁতে কৈ আছে যে আমাক কিবা এটা দে, কিবা এটা দে, মানে সিহঁতক পইচা লাগে। যিও কৈছে যে পইচাটো ইয়াত নাই, পইচা যে ঘৰত খুজিলে হ'ল। আৰু মই ক'লোঁ যে মায়ে পইচা দিব, তো সিহঁতে মাৰ পৰা পইচা লৈ গ'লহি।
এয়া আমাৰ ভাগিৰ খুৰীমাহঁত আৰু পেহীহঁত মানে মাক ৰং লগাবলৈ আহিছে। তাৰপিছত এয়া খুৰীমাই মোকো ৰং লগাই দিলে। অলৰেডি মোৰ লগৰ ল'ৰাবোৰে আহি মোক ভূত বনাই থৈয়ে দিছিলে। সেইখিনি বাৰু ভিডিঅ'ত অনা নহ'লে, মানে জিমিও বনাব টাইম নাপালে। তাৰপিছত আমি এনেকৈ ফুৰিব গৈছোঁ আৰু এয়া মই পজিশ্যন দেখাই আছোঁ, মানে এনেও অকণমান নাটক টাইপ। গা ধুই মেলি আমি নামঘৰলৈ আহিলোঁ। এয়া আমাৰ বহৰী সত্ৰ, হৰিদেৱ স্থাপিত। এয়া চাওক লিঅ আহিছে। আমি এনেকৈ সেৱা লৈ কিনে ভিতৰত সোমালোঁ। আৰু ভিতৰত সোমাই কিনে দেখিলোঁ যে দেউল যাত্ৰা চলি আছে। মানে এনেকৈ 3 পাক বা 5 পাক ঘূৰোৱা হয় মন্দিৰৰ চাৰিও চাইডে। একচুৱেলি মন্দিৰ নহয় দিয়কচোন, নামঘৰ হয়। চাৰিও চাইডে এনেকৈ ঘূৰাই কিনে মানে পিছত ভিতৰলৈ সোমাই নিয়ে আৰু তাত সকলোৱে সেৱা লয়। এয়া চাওক দাদাহঁতে মানে পিছপিনে ঘূৰি আছে আৰু এয়া আমাৰ দাদাৰ লগৰ এজন, যিজনে আহি এনেকৈ নমস্কাৰ দিলে। আৰু এয়া ইয়াতে বাঁহ টনাটনি হৈ আছে। মানে এইটো এটা দেউলৰ নিয়ম হয়, যি মানে এনেকৈ 5ডাল নে কেইডাল মই ভালদৰে নাজানো বাৰু, বাঁহ থাকে। সেইডাল টানি যোনখন পাৰাই নিব পাৰে মানে সেইখন বিজয় বুলি কোৱা হয়। আৰু এয়া হ'ল দেউল ঘূৰাই আনি কিনে দেউল থ'লে আৰু আমি সেৱা ল'লোঁ। তাৰপিছত আমি প্ৰভু নাৰায়ণৰ ওচৰত সেৱা ল'লোঁ আৰু ঘৰলৈ বুলি উভতিব ল'লোঁ। উভতাৰ সময়ত দেখিলোঁ যে আমাৰ জিমি আৰু মোৰ দুয়োজনীৰে চেণ্ডেল হেৰালে। মোৰযোৰ বাৰু পিছত পালোঁ, কিন্তু তাইযোৰ নাপালে। যি নহওক, তো এয়া হ'ল বৰপেটা সত্ৰৰ দেউল যাত্ৰা। তো মই ভাবিলোঁ যে যদিও মই যোৱা নাই, তথাপিও আপোনালোকক বৰপেটা সত্ৰ আৰু দেউল যাত্ৰাখিনি দেখাই দিওঁ। মোৰ লগৰ এজনৰ পৰা ক্লিপটো ল'লোঁ আৰু ইয়াতে এড কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। এতিয়ালৈ টাটা, বাই বাই।